এয়া আদা নহৰু লৈ লৈছোঁ মিক্সি। তাৰপিছত এইফালে ভেদাইলতা আছে, ধনিয়া আৰু মচন্দৈ আছে, আৰু এয়া লাইশাকৰ পাত দুখিলামানো আছে। লাইশাকৰ পাত দুখিলা আছে। এয়া ঘৰৰ নহয় ভেদাইলতা, নৰসিংহ ঘৰত আছে বাৰু, ধনিয়া আছে, আৰু ধনিয়া ওচৰৰ পৰা পেহাৰ এজনক খুজিছিলোঁ মানে ভেদাইলতা, সেয়া দি গ'লহি। চাটনি খাম বুলি ভাবিছিলে নেকি, আচলতে সকলোবিলাক বস্তুৱে দিছে বাৰু, টেঙালৈকে দিছে। টেঙেচি টেঙা দুখিলামানো দেখিছিলোঁ ইয়াত, মই টেঙেচি টেঙা দুখিলামানো আছে। এয়া এতিয়া ভালদৰে মই মিক্সিত পেষ্ট বনাই ল'ম, তাৰপিছত মাছৰ লগত জোল বনাব লাগিব। পেষ্ট বনাই লওঁ ধনিয়া আৰু ভেদাইলতা, এনেকুৱা ধুনীয়াকৈ বনাই ল'লোঁ একেবাৰে মিহিকৈ। এয়া তিনিজনীমান কাৱৈ মাছ আছে, গৰৈ মাছ দুটা আছে, আৰু মাগুৰ মাছ দুটা আছে, আৰু পুঠি মাছ কেইজনীমান আছে। এয়া মাগুৰ মাছ আৰু গৰৈ মাছকেইটা আচলতে ভেদাইলতাৰ লগতহে বনাম। আৰু এয়া জালি কোমোৰা, আলু কাটি লৈছোঁ, এটা ডাঙৰ পিঁয়াজ কাটি লৈছোঁ, আৰু আদা নহৰু এক্সট্ৰাকৈ পেষ্ট বনাই লৈছোঁ। মাছকেইজনী প্ৰথমে ফ্ৰাই কৰি লওঁ, কোমোৰা চব্জিখন প্ৰথমে বনাই লওঁ বুলি ভাবিছোঁ। মাছকেইটা ফ্ৰাই কৰি হৈ গ'ল আৰু, একেবাৰে হাফ ফ্ৰাইহে কৰিছোঁ, একেবাৰে ফ্ৰাই কৰা নাই একেবাৰে। মাছকেইটা ফ্ৰাই কৰি হৈ গ'ল, হাফ ফ্ৰাই কৰি ল'লোঁ। এতিয়া এইখিনি তেলতে মই এয়া মাছ ফ্ৰাই কৰা তেলতে এয়া কাটি লোৱা পিঁয়াজ সেইখিনি এটা লং দিছোঁ, আৰু অকণমান দালচেনি দিছোঁ। বেলেগ মছলা একেবাৰে ব্যৱহাৰ নকৰোঁ, একেবাৰে, কাৰণ জোনাকেই খাব। মাংস হ'লেহে আমি প্ৰায় মছলাটো খাওঁ, এনেকৈ ইমান নাখাওঁ আচলতে। এইটো
নহৰু দি দিম আদা নহৰু মই এক্সট্ৰাকৈ বনাই লৈছিলোঁ কি মামা বনাইছোঁ তুমি মামা খালা নাই মোৰ গুটিটো আহিছে মই এইখিনিয়ে প্ৰথমে বনাই ল'ম তুমি খাবা যে দেই মাছ খলি আৰু ৰ'বা ইয়াত পেষ্ট বনাই লোৱা ভেদাইলতা ধনিয়া লাহি পাত আৰু চিৰা দেখিলামান এতিয়া এইখিনি ইয়াতে দি দিম মাছ কোনে খাব মই দেহাটো খাবা দেই আৰু অকণমান পানী দি দিছোঁ আমাৰ দুটা জোখাৰে এতিয়া ভালদৰে উতলতে আহিবলৈ দিম ভালখিনি বনাব নেকি কি কোমোৰা আলু এনেই দুটকমান দি দিছোঁ আমাৰ জোনাকৰ কাৰণে বনাব এতিয়া ভালদৰে এটা উতল আহিব দেই এয়া ভেদাইলতাৰ জোল ধুনীয়াকৈ উতলি আছে এতিয়া মই ইয়াতে ফ্ৰাই কৰি লৈ মাছকেইটা দি দিম এফালে মানুহটোৱে অকণমান কেজু কৰি আছে মোৰ লগত চবেই নিজৰ কামে কামে ব্যস্ত হৈ আছে আচলতে সেইকাৰণে মই ইয়াক লগতে লৈ লৈছোঁ আৰু এতিয়া এয়া অকণমান হালধি কাৰেণ্টটো গ'লোৱে আচলতে সেইকাৰণে অকণমান নচুবা হাঁহ হৈ আছে একদম হাঁহ নচুবা দেই একেবাৰে নচুবা যোৱা আকৌ মই তোমাক কিবা এটা দিছোঁ দেখোন যোৱা একেবাৰে নচুবা দেই এতিয়া এইখিনি আৰু ভালদৰে উতলি থাকক মাছ দিয়াৰ পিছত আচলতে বহুত দেৰি উতলাম এতিয়া কিমান দেৰি উতলাম নিজেও গম নাপাইছোঁ ল'ৰাৰ লগত যেতিয়া সোৱাদটো ভালকৈ ওলায় তেতিয়াহে অফ কৰিম আৰু নকৰিবা এইফালে শাকখিনি অকণমান চাই লওঁ বুলি ভাবিছোঁ মই জোনাকে অকণমান আজি ডিষ্টাৰ্ব দি আছে মানে ৰ'বা আকৌ ল'ম ৰ'বাচোন এয়া জোখমতে একেবাৰে শেষতে নিমখটো দিওঁ আচলতে মোৰ গৰম হৈছে নচুবা দেই একদম গৰম হৈছে ৰ'বা টেষ্ট কৰা নাই কিন্তু নিমখ দিছোঁহে এতিয়া কিন্তু বহুত মজা গোন্ধাইছে গোন্ধটো একদম বহুত ভাল লাগিছে খাবলৈ চাগে বহুত ভালেই লাগিব কিজান আলু সিজিছে আৰু অকণমান দেৰি থাকক তেতিয়া আৰু ভালদৰে আলু সিজিব তাৰপিছতহে নমাম আৰু এবাৰ কৰিবলগীয়া একো নাই মছলা আচলতে একেবাৰে ব্যৱহাৰ নকৰোঁৱেই মছলা আমি বহুত এভইড কৰি চলোঁ মাংস হ'লেহে খাওঁ আচলতে আৰু জোনাককো খুৱাম যে সেইকাৰণে মছলা একেবাৰে ব্যৱহাৰ কৰা নাই আকৌ কুচু এইফালে ভেদাইলতা আৰু মাছৰ লগত বনোৱা জোল ৰেডি হৈ গ'ল ৰ'বা এইফালে ভেদাইলতা আৰু মাছৰ লগত বনোৱা তৰকাৰী ৰেডি আৰু বনাবলৈ আছে বাৰু এখন হৈছেহে বুট পেলাই একদম জিগা একেবাৰে বৰবাদ কৰি আছে উপায় নাই ল'ৰা খেলিব লাগিব পাকঘৰত আচলতে তাৰ খেলা বস্তু নাই সেইকাৰণে মই এইবিলাকে দি দিলোঁ বুটৰ বয়ামটোকে দি দিলোঁ এতিয়া সি চাবলৈ আহিছে মই কি কৰি আছোঁ এফালে চোৱা এইটো আমাৰ ধুনীয়াটো এতিয়া মই এইবোৰ চাফা কৰি লওঁ আকৌ
তাৰপিছত তালৈ যামগৈ দেই। এফালে জোনাকে অকণমান আমনি কৰি আছে এইবোৰ বস্তু ৰুটি বেলিছে, এফালে হেতা, এফালে মোবাইলৰ এফালে বৈয়াম, এফালে হেতা, এফালে মোবাইলৰ বাকলি, এফালে ৰুটি বেলিছে, আকৌ এইটো কি পালা, এফালে আকৌ মিচিৰি বাকলিটো পালে। এতিয়া কোমোৰা আৰু আলু চব্জিখন বনাই লওঁ। এতিয়া কাটি থোৱা পিঁয়াজ, পিঁয়াজ অলপ ৰঙচুৱা হ'লে এতিয়া নহৰু আৰু কাটি থোৱা আদা, কাটি থোৱা নহয়, পেষ্ট বনাই থোৱা আদা আৰু নহৰু দি দিলোঁ। একেবাৰে চিম্পুলকৈ বনাম আৰু ভাজিমহে। এয়া হালধি দিছোঁ, এতিয়া কাটি থোৱা কোমোৰা আৰু আলু। মাছ খালে অৱশ্যে কোমোৰা খাই থাকিব লাগে পাৰিলে, মানে থাকিলে আৰু বজাৰতো পোৱা যায় আচলতে। মাছ খালে কোমোৰা খাবই লাগে। মাছে পিঠা আৰু বেলেগ কিবা কিবি বস্তু খাই থাকে, কিন্তু কোমোৰা খালে ভাল বুলি কোৱা শুনো আৰু আগতে আমাৰ মাহঁতক। এতিয়া মই লগতে নিমখ দিয়ে দিম আৰু জোনাকে অকণমান আমনি কৰি আছে। সোনকালে সিজিব নিমখ দিয়ে, সেইকাৰণে একেবাৰে দি দিছোঁ। গেছটো একেবাৰে ল' ফ্লেমত থৈ এইখিনি ভালদৰে ভাজি ল'ম এবাৰ, সিজালৈকে আৰু, নহ'লে জ্বলি যাবগৈ। কোমোৰা চব্জিখন এবাৰ চাই লওঁ। এয়া কোমোৰাখিনি পমিছে আৰু কোমোৰাখিনি অকণমান পমিছে আৰু কোমোৰা হৈ যে অকণমান খাব লাগিব, তেতিয়াহে ভালদৰে সিজিব। কোমোৰাটো এনেই অকণমান টান বস্তু হয়, সেইকাৰণে অলপ টাইম লাগে আৰু সিজিবলৈ, ভালদৰে সিজিবলৈ অকণমান টাইম লাগে আৰু লাগিব চাগে 10 মিনিটমান, তেতিয়াহে ভালদৰে সিজিব। এফালে কোমোৰা আৰু আলু ভজা ৰেডি হৈ গ'ল। সকলোবিলাক ৰেডি হ'লে আৰু আচলতে এতিয়া খাবহে লাগে আৰু। আলু সিজিলে কোমোৰাও সিজিলে আৰু ভালদৰে।